গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ, চাকৰি নাই। আইটিআইটোৱে কৰিম বুলি ভাবিছিলোঁ, পইচাটোৱেচোন নাই। পাৰ্চেণ্টেজ নহ'লেচোন আইটিআইও চিনি নাপায়। কি কৰোঁ? প্ৰাইভেট কোম্পানীটোচোন চাকৰি নাই। কি যে কৰোঁ সঁচাকৈ দেই। মৰাটো ক'ত ভাত আৰু বনাও খাবি গাভিনী গাজনী কৰি খাই খাই পেটডাল গেৰুলা কৰি শুই থাকিবি, কাম বন নাই। সোৱাদটো সুখ নাই, খোৱাটো সুখ নাই। এই চবৰ পৰা মানে একদম শান্তি নাই। ৰাতিপুৱাই এইটো লগ পালোঁ। এইটো দুহিতি পিতেকটো নহয়নে? চাওঁ এফালে। কওকচোন। তোৰতো পঢ়াটো কমপ্লিট হ'ল। গ'ল আৰু ডিগ্ৰীটো যেনে তেনে থলোঁ। বুজিছ, আমাৰ হাকিমৰ ছোৱালী হেৰিজনীয়ে ONGC চাকৰি পালে। তয়ো লাইন ধৰি কিবা এটা কৰ। আজিকালি এনেই থাকি লাভ নাই বুজিছ, লাইন ধৰি নপঢ়িলে একো লাভ নাই। তাকেই কি ক'ব, পইচা পাতিৰ অসুবিধা। পইচানো কিটো অসুবিধা, আজিৰ দিনত বিচাৰিলে পোৱা যায়। তহঁতৰ বুঢ়াটো পইচা নাই বোলে হাঁহিব বুজিছ। নহয় দাই, ঘৰত পইচাই নাই। মই নিজকে জৰ কবি নকওঁ বুজিছ, আমাৰ পানী মোৰ পিতেকটো চাকৰি পালে নহয়। গতিকে তয়ো কিবা এটি কৰ, গাঁৱত থাকিলেনো মদ পানীহে খাই থাকিবি ক। আপোনাক লগ পালোঁ ভালেই হ'ল। কথা এটা সুধিম বুলি ভাবিছিলোঁ। শুনিছিলোঁ আপোনাৰ ছোৱালীজনী সেইদিনাখন কলেজ ড্ৰেছত গৈ ক'ৰবাত বাৰ্থডে পাৰ্টি কেক কাটিছিলে। শুনিছিলোঁ উলিয়াই দিলে বোলে কলেজৰ পৰা, কথাটো হয় নেকি? ইমান ৰাতিপুৱা এইবোৰ কথা নুশুনো দেই। যাওঁ তোমালোকৰ ঘৰৰ ফালৰ পৰা আহোঁগৈ আৰু। বাকী নহ'ব কিন্তু। পইচাটো দিম না মই। আগতে 400 টকা বাকী আছে। দিম মই ন, কাম কৰিছ না মই। দৰমহাটো পোৱা নাই না মই। দিয়া। বুজিছ? হেৰি খবৰ কেনে? খবৰ বেয়া। গ্ৰেজুৱেশ্যন কি হ'ল, কমপ্লিট হ'ল নাই তোৰ? কমপ্লিট হ'ল ন? এতিয়া কি কৰিম বুলি ভাবি? ITI কৰিম বুলি ভাবিছিলোঁ, কিন্তু পইচা নাইচোন। মই নিউজত দেখিছিলোঁ, আৰু ওচৰৰ ছোৱালীজনীয়ে কৈছিলে টেট ওলাইছে বুলি কোৱা শুনিছিলোঁ। নিউজত চা আকৌ। কেবিন মিলা। তাকে টেটৰ ন? শুনিছিলোঁ DLED নে BLED লাগে? DLED নালাগে বুলি কৈছে। ওচৰৰ ছোৱালীজনীক বোলে কম্পিউটাৰ দোকানটো কৰি উঠাইছে। তুমি এইটো চাবাগৈ কেনেকৈ দিব লাগে। টেটত খোজ খাজ নচলে আকৌ দেই, ভালকে পঢ়িবি আৰু দিবি দেই। ইউটিউবটোকে চাই লওঁ। কথাটো দেখোন সঁচাকে। মানুহ হ'লে ফোন এটাকে কৰি লওঁ। এইটো PUBG খেলি থকা টাইমত ফোন মাৰি থাকে। হেল্ল'। জলদি কৰ মই PUBG খেলি আছো, মোৰ টাইম নাই। তোক ইম্পৰ্টেণ্ট কথা ক'ব আছিলে। কি কৰা ফটাফট ক। টেট যে এপ্লাই হৈছে গম পাৱ নাই? মোৰ টেষ্ট একো খবৰ খাতি নাই, মই PUBG খেলোঁতে টাইম দে। আৰে তই টেট এপ্লাই কৰিব লাগিছিলে ন, বিনা DLED। ৰ মই ইউটিউবত চাব লাগিব। মই এতিয়া ইউটিউবত চাইছো। ঠিক আছে, মই তোক ফোন কৰি জনাম দেই। ঠিক আছে হ'ব দে।
এই পাবজিটোৱে ল'ৰাবোৰক খালে আৰু ফোনটা কৰি চাওঁ চান্দুলৈ। হেল্ল' চান্দু, অঁ মই এইটো ভিডিঅ' চালোঁ। অঁ মই ওলাই গৈছোঁ, তই পইচাটো কথা গম পাৱ নহয়? অঁ মানে 400 টকা ল'বি, 100 টকা ফৰ্ম ফিল আপত, 300 টকা ইয়াত ফৰ্ম ফিল আপত গোটাব মানে। অঁ অঁ ঠিক আছে। হৈছে অঁ কোৱা। অনলাইন কৰিব পাৰিম নেকি? পাৰিবা পাৰিবা, কিয় পাৰিবা? টেটৰ? অঁ পাৰিবা, হৈছে। অঁ ঠিক আছে। এতিয়া নাই নহয় দাদা, হ'ব দিয়া মোৰ পৰাই কৰি দিবা, কিন্তু 100 টকা বেছিকৈ দি দিবা। ফিজটো 300 টকা হয়, দিব। 800 টকা দি দিবা। ঠিক আছে কৰি দিওঁ। ঐ কথা এটা হ'ল নহয়। কি কথা? ঐ চাওঁচোন। ঐ BEd আৰু DLEd নাথাকিলে হেনো টেট এক্সাম দিব নিদিয়ে। কি? অঁ গম নাপাওঁ নেকি? অঁ নাপাওঁ নহয়। টেট এপ্লাই কৰা পইচা ঘূৰাই দিব। পইচাটো দোকানীয়ে পাব আকৌ। মইতো দোকানে পাব। মোৰতো এনেই গ'ল তেতিয়াহ'লে। বাদে আমাৰ কোনো BEd নাই, আমাৰ কোনো DLEd নাই। আমি মুক্ত। আমি 300 টকা দি টেট এপ্লাই কৰি